Murder on call with the fight now. 20 years and it seems like a lifetime. I've been hanging every day from a lifeline. Bodies fucking till dinner every night time. হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজি মোৰ অন্য এটা ব্লগৰ মাজলৈ আজি মানে পুৱাতে উঠি গৰু বান্ধিবলৈ বুলি ওলাই দিলোঁ আৰু গৰু বান্ধি আহি আপোনালোকক কি কৰোঁ কি নকৰোঁ আপোনালোকক অলপমান দেখাম তো আপোনালোকে চাই যাওক ভিডিঅ'টো শেষলৈকে মানে ভাগ কৰি ল'বলগীয়া হৈছে গাইছ যিহেতু ইফালে ইফালে পলাই ন গাইছ ধান খাবলৈ মানে এনেকৈ লৈ গৈ আছোঁ আৰু তো গাইছ এনেকৈ আহি আছোঁ আৰু এইফালে জংঘল গাইছ চাৰিওফালে এটা বান্ধিবলৈ আহিছোঁ আৰু যিহেতু বাৰিষা ছিজন ন গাইছ বান্ধি মানে গৰু বান্ধিবলৈ জেগা নাথাকে এনে লৈ আনিছোঁ চব আছে A few moments later. তো গাইছ এনেকৈ গৈ আছোঁ আমি পাহাৰলৈ বুলি আৰু পাহাৰ চাবলৈ গৈ আছোঁ যিহেতু ভাইটি মই আৰু লগত আৰু এজন আগত গৈ আছে তাই तो गाइस फाइनली पहुंचने वाले हैं हम पहाड़ में ज़्यादा दूर नहीं है अभी जा रहा है पहाड़ में आप लोग को देखा रहा हम लोग का पहाड़ का नज़ारा आप लोग देखते रहिए এখন আছে মানে ব্ৰিজখন আপোনালোকে দেখাইছোঁ কেনেকুৱা ভিউ লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব তো গাইছ ফাইনেলি আহি পালোঁ আমি পাহাৰলৈ আৰু এতিয়া বাইক চাইক আপুনি ৰখাই আছোঁ পাৰ্কিং কৰি আছোঁ আৰু আমি বাইক ৰখাইছোঁ গাইছ আৰু বাইক ৰাখি লৈ इफाले এটা হিৰো ইফালে এটা হিৰো এনেকে और अभी तो रुको क्लाइमैक्स अभी बाकी हीरो मैं हूं हीरो গৈ আছে আৰু আগত মই গৈ আছোঁ পিছে পিছে তেনেকৈ আগুৱাই গৈ আছোঁ আৰু গাইছ কি ক'ম ভজা মজা ল'ৰা যে আৰু ধুনীয়া ধুনীয়া জেগা আছিলে গাইছ আপোনালোকৰ কিন্তু এতিয়া দেখুওৱা নহ'ল যিহেতু তাত নাই যোৱা আৰু এইখিনিকে দেখাইছোঁ আপোনালোক চাই যাব ভিডিঅ'টো সেই কাটা নিকল গিয়া था इसलिए सूख गया गाइस গা ধুবলৈ মজা তো গাইছ আমি গা ধুবলৈ ৰেডি এইফালে হাই বুলি দে তো গাইছ গা চা ধুই আপোনালোকক লগ পাই আছোঁ আৰু এইফালে ভাইটি এটা গা ধুই আছে আৰু ময়ো ধুই লওঁ আৰু এইটো লেভেল দেখাই গা ধুই আছে অলপ ফটো মাৰাত ব্যস্ত বাকি আপোনালোকে ভিডিঅ'টো চাই যাওক আৰু কেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰি জনাই দিব আৰু এনজয় কৰক তো গাইছ ফাইনেলি যাবলৈ হৈ গ'ল আৰু এতিয়া গৈ আছোঁ ঘৰলৈ তো গাইছ এতিয়া লাহে লাহে গৈ আছোঁ এনেকৈ বাইক চোৱা জেগালৈ বুলি আৰু গাইছ ফিল্ডবোৰ ইমান দুচৰ সেইকাৰণে স্পীড যাব নোৱাৰে তো লাহে লাহে গৈ আছোঁ এনেকৈ
ওপৰত চাইডে গৈ আছে। তো গাইছ এতিয়া মানে যাবলৈ ওলালোঁ আৰু এনেকৈ গৈ আছোঁ আৰু ক'ত গৈ আছে সেইটো গৈ আছে আৰু ময়ো যাওঁ গাইছ। যাওঁতে বেলেগ ৰাস্তাত গৈছিলোঁ, আহোঁতে বেলেগ ৰাস্তাৰ পৰা ডাইৰেক্ট আহি এতিয়া বাইককেইখন লৈ এইফালে তো গাইছ গৈ আছোঁ। আপোনালোকক দেখাই আছোঁ আৰু কেনেকুৱা লাগে কমেণ্ট কৰি জনাব জেগাডোখৰ। যদি ভাল লাগে লাইক সেইফালে আমাৰ ভাইটি বাইক স্কুটি চলাই আছোঁ লগাই দিছিলে আৰু গাড়ী অলপ থাকিলে যেন তেন নাছিলোঁ গাড়ী। আৰু গাইছ ইমান বোকা আছিলে মানে স্কুটিখন সোমাই গ'ল, কিন্তু পানী আছিলে যে ওপৰত তো দেখা নাছিলোঁ, ডাইৰেক্ট সুমিয়াই দিলোঁ। এনেকৈ সোমাই গ'লোঁ, ফাইনেলি ওলাই দিলোঁ সেইটো জেগাৰ পৰা। মানে এতিয়া ওলাইছে, এতিয়া ওলাই আছোঁ এনেকৈ গৈ আছোঁ। আৰু গাইছ এইখিনিতে পকাৰ ফুল এটা আছিলে মানে এতিয়া বাঁহৰ বনাই থৈ দিছে আৰু